Ladies and gentlemen, are you ready? নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি নতুন এটি ভিডিঅ'লৈ কালি নামনে যোৱাকালি বিশ্বকৰ্মা আছিলে তাৰমানে ৰাতি আহিলো চচুবাৰীলে অলপ খানা চানা আয়োজন কৰিছিলে আৰু তাৰমানে ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছো এতিয়া ৰাতিপুৱা এতিয়া পুৰা শুই উঠিছো তাৰমানে কালি বেলেগ দেশত আহি গলো চচুবাৰীলে চক তাৰমানে গাড়ীখনৰ ভিতৰতে আহিছো না ইয়া চক No. মই আহিছো শহুৰ ঘৰত তাৰমানে শহুৰ ঘৰত লুঙি পিন্ধি আহিছো শহুৰ ঘৰত চচুবাৰীলে এনেকুৱা একদম পুৰা খাতৰা ড্ৰেছত আহি গলো আৰু তো ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি দিছো এইপিনে মূত্ৰ বিকাশন কৰি আছে ৰাতিপুৱাই পুৱাই যাত্ৰা বেয়া কৰি দিলে যাত্ৰা বেয়া কৰি দিলি তই ৰাতিপুৱাই পুৱাই পুৱাই অলপ তাৰমানে চচুবাৰী গাঁৱত তাৰমানে মিচিং গাঁৱত অলপ ফুৰি পেলাই আহিছোঁ দুটাই ৰাতিপুৱা তাৰমানে ইয়াৰ পৰিৱেশটো বহুত সুন্দৰ একদম কেনেকুৱা লাগিছে আহিপিনি মজা লাগিছে ইয়াৰ ঘৰৰ পিনে গৈ আছোঁ তাৰমানে ইয়াৰ ঘৰ তাৰমানে অলপ আগত আমাৰ চচুবাৰী ঘৰৰ পৰা অলপ আগত দুইটাই তাৰমানে অলপ খোজকাঢ়িবলৈ বুলি ওলাই আহিছোঁ কাই নামৰূপৰ দিনেশ কাই কিবা কাম কৰি আছে কি কাম কৰি আছে ঘৰ কাম তাৰমানে খবৰ খাতি কেনেকুৱা ভালেই এইবিলাক কিবা কাম কৰিছে এইটো কি বনাব হেন্দালি বনাব বোলে এনে বাকী খবৰ খাতি ভাল এই গোবৰ চফা কি কৰিব তাৰমানে পানী খেতি গাঁৱত তাৰমানে ৰাস্তাটো অলপ বহুত চফাকৈ ৰাখে তাৰমানে এই আপোনাৰ আমাৰ দিনেশ কাই তাৰমানে ঘৰৰ সন্মুখৰ ভাগ তাৰমানে বহুত ক্লিনকৈ ৰাখে দেখিছেনে বাৰু ৰাস্তাত গোবৰ চফাও পৰি থাকিবলৈ নিদিয়ে এইজনে হ'ল আপোনাৰ অসমৰ ভাল মানুহ বুলি ক'ব লাগিব দেই একদম ৰাতিপুৱা তাৰমানে যিমান লেতেৰা জাবৰ জোঁথৰ আছে চব চফা কৰি দিয়ে আমি এজনীয়ে তাৰমানে পথাৰত তাৰমানে এইটো চেপা পাতিছিলে মাছ লাগিলে নাই এইটো কি মাছ দুইটা এইটো কেঁকুৰা একটা আপোনাৰ গৰৈ মাছ এই গৰৈ আৰু কেঁকুৰা মাছ দুইটা লাগিছে ভাল ওলালে দেই খাবলৈ যাম নে কি পিটিকা বনাব বোলে এতিয়া আমাক মাতিছে মামী ঘৰলৈ যাব লাগিব দেই তাৰ লগত আহিল দেখোন ইয়াৰ ঘৰটো এপাক সোমাই যাওঁ বুলি ভাবিছোঁ ইয়াৰ ঘৰটো হ'ল এইটো দেই এইটো ইয়াৰ ঘৰতে ফাইনেলি পাই গ'লো এইপিনে আমাৰ মাহীয়ে পাতটো পূৰা একদম মাহী নহয় এতিয়া বৌৱে হৈছে বাৰু বৌৱে পূৰা পানী তুলি আছে কুঁৱাৰ পৰা তাৰমানে মিচিং গাঁও আমাৰ তাৰমানে গাঁৱৰ পৰিৱেশবিলাকত তাৰমানে এনেকৈ কুঁৱাৰ পৰা পানী তোলে কেনেকুৱা চাফা পানী ওলাইছেনে এইয়া পূৰা চাফা পানী ওলাইছে একদম কিমান ফুট তলত আছে এইটো প্ৰায় 100 মান ফুট তলত আছে বস্তুটো তাৰমানে মানুহবিলাক উঠাই নাই ইমান দেৰিলৈকে শুই থাকিব পাৰে তাৰমানে 7, 8, 9টালৈকে শুই থাকে আৰু দেই তাৰমানে ইমান দেৰিলৈকে শুই উঠা নাই আৰু মানুহবিলাক নগা ঘৰলৈ আহিলোঁ এতিয়া নগা মানুহবিলাক এনেকুৱাই ন এইটো তাৰমানে ঢেঁকী নে কি এইটো চাওক তাৰমানে সৰুতে যেতিয়া কেঁচুৱা ল'ৰাবিলাক দিয়ে কেঁচুৱা ল'ৰাবিলাক আঁঠুকাই যায় তেতিয়া এইটো খোজকাঢ়িবৰ কাৰণে অভ্যাস কৰিবৰ কাৰণে দিয়ে বস্তুটো এইটো ঘূৰাই থাকে এনেকৈ আৰু তই দেখুৱাই দেখোন কেনেকৈ ঘূৰাই বস্তুটো দেখুৱাই দে এই দেখুৱাই দে এইটো তাৰমানে খোজকাঢ়িলে কেনেকৈ খোজকাঢ়িব বস্তুটো এনেকৈ খোজকাঢ়িব বোলে এনেকৈ খোজকাঢ়ি পিনি বস্তুটো খোজকাঢ়িবলৈ অভ্যাস কৰিব এনেকৈ বস্তুটো এনেকৈ ঘূৰিব ন শুই উঠিছে নি নামত দেৰি হ'ল কিবা কালি বিশ্বকৰ্মা নামত দেৰি হ'ল বোলে খোৱাটো অলপ বেছিকৈ হ'ল আপুং চাপুং মিচিং গাঁৱততো আপুংটো বেছিয়ে চলে প্ৰবীণ তামুলী সখীয়া কেনেকুৱা খবৰ পাতি গোবিন্দ ভাই কি খবৰ ভালেই তাৰমানে ৰাতিপুৱা উঠিলে আৰু ঘৰ কোনটো তোমাৰ এইটো আমাৰ গোবিন্দ মিচিঙৰ ঘৰ গোবিন্দ পায়েং এই গোবিন্দ পায়েঙৰ ঘৰ এইটোৱে আৰু ন এইপিনে পায়েঙনি ওলাই আছে কেনেকুৱা ভালনে এইয়া বহুত লাজ চুজ কৰিছে তাৰমানে কেমেৰা আগত ওলাবৰ কাৰণে কি মাইকী আনিলা হে মাতিলে যে নেমাতে কি মাইকী আনিলা আকৌ বেলেগ এজনী আনিলা মামীয়ে মাতিছেগে আৰু ল'ৰাকেইটা শুই নাথা নি কালি বিশ্বকৰ্মা বুলি আপুং চাপুং চলিলে নাই আপুং চাইমত চলিলে নাই লোৱা আপুংটো চলিলে আৰু বিশ্বকৰ্মা বুলি মইহে অলপ পোৱাটো তাৰমানে দেৰি হ'ল আৰু মনটো বেয়া লাগিছে আজিতো এদায় কৰি পেলালে এতিয়া যাওঁগে আৰু
মানে মাকৰ ঘৰলৈ আহি পিনি পুৰা হৱাত ব্যস্ত তাৰমানে চাফা কৰি আছে পুৰা কালি বেছিকৈ খাই দিছে যে সেইকাৰণে অলপ কাম কৰাত লগাইছে তাৰমানে কালি ৰাতি বেছিকৈ মাছ মাংস খালে সেইকাৰণে জীয়েকক পুৰা হৰাবলৈ লগাইছে দেই পুৰা হৰাবলৈ লগাইছে এইপিনে পুৰা চাফা কৰাত লগাই দিছে চচুবাৰীত তাৰমানে বহুত দিনৰ পৰা ভাতৰ চোৱা এটা আছে এইপিনে কি সুন্দৰ একদম কথাও ফুটিছে সিহঁতৰ তাৰমানে মিচিঙতহে কয় তাৰমানে কিছুমান এনেকৈ কয় আপোনাৰ তাত কৈ দিয়া তাত অলপ নিজান পৰিৱেশত মাত দিয়ে তাৰমানে তাত মানে ককা বুলি কয় তাৰপৰা আৰু সৰু ল'ৰা এটা আছে আৰু কি বুলি কয় নগাহে জানিব ইয়াই বৌ বুলি মাতে কি কৰিছ তাৰমানে আৰু কি কৰিছ বুলি কয় অসমীয়াত কয় সেইটো পুৰা মিচিং লোৱানে শিকি গৈছে ভাতৰ চৰাইতে চাওঁ এইটো ভাতৰ চৰাই এইটো হাত চাত ছিঙি দিব নেকি বৃহৎ নখবিলাক কাটি থ'ব লাগিছিল আকৌ বিহত ধাৰ হৈ আছে তাৰমানে বৃহৎ ধাৰ হৈ আছে নখবিলাক বৃহৎ চোকা হৈ আছে মই সেইকাৰণে ল'বলৈ ভয়ে লাগিছে কাম মাৰি দিয়ে বুলি ভয় কাম মাৰিলেতো আঙুলি চাঙুলি ছিঙি পেলাব শিলগুটিকে ভাঙি দিয়ে পুৰা ন এইটো চব ভাতৰ চৰাই নামটো কি মিঠু ভাতৰ চৰাই নামটো হ'ল মিঠু তই ইয়াকো লৈ ল'লো এপাক পিঠিতে কোলাত লৈ লৈছোঁ তাৰমানে ভাতৰ চৰাইটো চক বেয়াত খাটা তাৰমানে তাৰমানে কামুৰি দিবলৈ বিচাৰে তাৰমানে আঁচুৰি দিছে অলপ নখকেইটা তাৰমানে কাটি দিব লাগিছিলে তাৰমানে ৰূপাঞ্জলি থিয়েটাৰত আছে যে সেইকাৰণে নখ চখবিলাক কাটিব পৰা নাই এতিয়া মই চাহ পানী খাবলৈ যাওঁ নবৈ তাৰমানে মাইকী মানুহ আমাৰ জেঠেইটো ৱাইফাই তাৰমানে চাহ পানী ঠিক কৰিছে কেদান মিচিঙত কয় কেদানে চাহ পানী ঠিক কৰিছে এতিয়া চাহ পানী খাই লওঁ মই চাহটো খাই লওঁ তই চাই থাক দেই মই চাহটো খাই লওঁ তই চাই থাক চাহটো খাই লওঁ তাৰমানে এই চাই থাকক আৰু বেয়া খকুৱা দেই ভাতৰ চোৱাটো বেয়া খকুৱা চক না মই খাই আছোঁ কেনেকৈ তলকে চাই আছে চক সেইটো খাওঁ এনেকৈ আছে মই খাই আছোঁ মুখ লগাই দিছোঁ তোক অলপ নগা নমাই দেচোন আয়া ডিঙি দে নমা নগা মই তাৰমানে ঔটেঙা পামগৈ চচুবাৰী ঘৰত তাৰমানে ঔটেঙা গছ আছে একদম পুৰা একদম ডাঙৰ গছ আছে ন পুৰা ডাঙৰ গছ আছে তাতে এটা ঔটেঙা পুৰা একদম ডাঙৰ ঢেৰ লাগি আছে এতিয়া ঔটেঙা পাৰিবলৈ আহিছোঁ দুইটা একদম পুৰা অলপ জাবৰ জোঁথৰ মাজেদি পাৰ হ'বলগীয়া হৈছে দুইটা পুৰা ঔটেঙা পাৰিম এতিয়া কৃষ্ণকে চিন্তি উঠি যা দেই এইটো নগা একদম বান্দৰটো গোটেই পুৰা উঠি গৈছে নাগা হেই উঠি যা ডাঙৰ ঔটেঙা পাৰিব দেই নগাই এইটো নগা হাবিত জগা কুকুৰে চেলেকি কৰিলে বগা এইটো নগা যে পুৰা উঠি গৈছে এইটো ঔটেঙা গছত পুৰা উঠি গৈছে এইটো নাগা হেই ডাঙৰ পাৰিবি অলপ দেই এতিয়া নগাই ঔটেঙা পাৰিব আমাৰ তো চক ঔটেঙা নগাই পাৰি দিলে 1 2 3 4 5 6 7 8 আৰু সেইপিনে এটা আছে 9টা ঔটেঙা পাৰি ল'লোঁ টেনশ্যন নাই এতিয়া একদম পুৰা দাইল আৰু কচুৰ লগত পুৰা খাব লাগিব আৰু আমাৰ লাডু ব্লক উঠি গ'ল এতিয়া উঠিছাহে নি শুই লাজ কৰিছে লাডু ব্লক চাই একদম ভিতৰত ব্লগ বনাব এতিয়া আৰু মিপেন কি খবৰ এতিয়া শুই উঠিছাহে নি চক মিঠাই এটা দিয়া মিঠাই তুমিয়ে খোৱাচোন মই ডাঙৰ মানুহ নাখাওঁ দেই হেপী বাৰ্থডে টু ইউ চাওঁ ইয়াৰ বাৰ্থডে তাৰমানে আজি আৰু দেই এইটো চাওঁ এইটো আমাৰ ধনু ভাইটি উঠি গ'ল ফিকে পাই মানে একদম মোনাই পুৰা কচু ভৰাই লৈছে কচু মাকৰ ঘৰলৈ আহিলে তাৰমানে মোনা দুটা আমি খালী মোনা লৈ আহোঁ তাৰমানে একদম ঘৰলৈ গ'লে একদম ফুল্টিকৈ দুমোনা এইপিনে দিয়া এইপিনে দিবা পিছত দিব লাগিব গাড়ীখনত তাৰমানে মাকৰ ঘৰলৈ আহিলে তাৰমানে এই গাড়ীখনত ভৰাই ল'ম এতিয়া মাকৰ ঘৰলৈ আহিলে তাৰমানে পুৰা ফুলকৈ লৈ যায় এইপিনে পিছত ভৰাই দে গাড়ীয়ে ভৰাই দে যিমান আছে যি বস্তু চব আছে লৈ যি আছে তাৰমানে চব ভৰাই দে আৰু দেই চব ভৰাই দে তাৰমানে তই এতিয়া শহুৰৰ ঘৰলৈ আহিলোঁ তাৰমানে খুন্দাই এনেকৈ খাই যাব নোৱাৰি না সেইকাৰণে কুকুৰা এটা বান্ধি থৈছে এইটোকে মাৰিব লাগিব এতিয়া ব্ৰইলাৰ এইটো ব্ৰইলাৰ নগা মাৰ ধৰ একদম নগা মাৰিব এতিয়া নগা মানে এইটো খাটাৰ নগা একদম কেনেকৈ মাৰে দেখুৱাই দিওঁ ব্ৰইলাৰ কেনেকৈ মাৰে দেখুৱাই দে মৰিছেনে
সেনেকে নামাই মাৰিলে এইখিত মাৰিবি এইখিত এনেকে গদি মাৰি দিলে মৰি থাকে সেইখিত মাৰিবি এইখিত না মা ভালকে মাৰ ভালকে মাৰ তই ব্ৰইলাৰ কেলে মাৰিলি ব্ৰইলাৰ মাৰিলি এতিয়া তোক পুলিচে ধৰি নিব নহয় এইটো ব্ৰইলাৰ মানুহ এৰেষ্ট কৰিব লাগিব এতিয়া এৰেষ্ট কৰিব লাগিব হয় নাই এৰেষ্ট কৰিব লাগিব হয় নাই চফা কৰ মই তোক বাৰু ডাঙৰ পিচটো দি দিম ডাঙৰ পিচটো দি দিম বাৰু দেই তই টেনশ্যন নলবি ডাঙৰ পিচটো নিদিলেও তই পকা ফটোকে দি দিম দেই হ'ব চাহ আকৌ এইটো কেনেকে গৰম পানীত ডুবিয়াই দিছে চাহ আকৌ তোক এনেকে জমে মৰিলে মৰাৰ পিছত ন চাহ এইপিনে চাহ মৰাৰ পিছত তোক জমে এনেকে গৰম পানীত দিবগৈ এতিয়া তই কিমান ব্ৰইলাৰ গৰম পানীত জুবিয়াই ল পিছত আকৌ তোক জমে নেৰিব আকৌ কিন্তু দেই এইটো চাওক তোকো এনেকে চেলিয়াই দিব দেই এনেকে চেলিয়াব নেপায় নহয় এনেকে অলপ আলসত গুচাব লাগে মৰমত তাৰমানে আমি ব্ৰইলাৰ কাটিম ব্ৰইলাৰ কাটিছো দেই কটাই যিখন তাৰমানে নাকাটে লেগ পিচ খাম পুৰা খাম আজি কেঁচা খাম ফুলালিয়ে ঢেৰ পইচা পালে যাব ক'তনো পালে ক'ত পালি হয় ক'ৰবাত ৰাস্তাত হেৰা পালি ৰাস্তাত বোলে হেৰা পালে কিবা মাল চাল খাবলৈ বিয়া খাবলৈ 500মান দে আৰু হয় নাই দে এই 200 টকা দিলে হ'ব দে মোক 200 টকা দিলে হ'ব বিয়া এটা খাম ন বিয়া খাবলৈ 200 টকা এটা দিলে হৈ যাব 150 টকা এটা পাই যায় 50 টকাটো কিবা চাকনা টাকনা লৈ ল'ম আৰু আজি কিমান পইচা দেখিছো ঠিক নাই মানুহবোৰে ক'তনো পইচা এখন জাপে পইচা পাইছে আমাৰ নিয়ম কৰিবলৈ আছে নিয়মৰ কাৰণে ৰাইজৰ পৰা আমি পইচা তোলাইছো পইচাটো আৰু মোক চুলি কাটিবলৈ পইচা দিলে 50 টকা এটা চুলি কাটিবলৈ এজনে দিছে 50 টকা সেইকাৰণে 50 টকা এনেই মিছাই কৈছো এজনে কিহৰ কাৰণে লৈছে এইটো হেৰি আমি নামঘৰত আমি নিয়ম এটা কৰিবলৈ আছে ৰাইজৰ পৰা আমি মানে আমাক মানে তুলনীয়া মানে পইচা তুলিবলগীয়া হৈছে ৰাইজৰ পৰা 50 টকাকে 50 টকা তুলিছে তাৰমানে এইটো নামঘৰৰ কাৰণে চান্দা তুলিছে নামঘৰৰ কাৰণে এতিয়া মই চুলি কাটি একদম গোটেই গুচোৱা পিঁয়াজটো গোটেই হৈ আহিলো এইপিনে আমাৰ চচুবাৰীত এইপিনে গাহৰি মাংস খৰিকাত দিয়া এইপিনে আপোনাৰ কেদানে এইপিনে ভাত বাঢ়ি আছে আজি চব্জিটো কি আছে কেদান কোমোৰা আৰু ব্ৰইলাৰ মাংস এইটো কি বুলি কয় এইটো চৌকাটোক মিচিঙত কি বুলি কয় চৌকাটোক মৰম এইপিনে আছে আপুং এইপিনে আছে ব্ৰইলাৰ আমি খাই আছো ধুনীয়াকে খাই আছে আপুং মাংস খাই পিনে দেখাই দিয়ক মাংস আমি চুবাই আছো চক এয়া খাই আছে এয়া আপুং ৰহি হাঁহ আমাৰ মিচিঙৰ নিয়ম আপুং খাই আছো আপুং খাই আছে তই খাবি না আপুং তই খাবি নাই নাখায় আৰু মেকুৰীজনী এজনী চাওঁ এইটো মেকুৰীটো এইটো বেলেগ বস্তু মেকুৰীটো এইটো তাৰমানে খাতৰা মেকুৰী এইটো চক সেইটো মেকুৰীটো মানুহৰ লগত লাগিয়ে থাকে তাৰমানে এইটো মেকুৰীটো বেয়া খাতৰা পুৰা একদম যা যোগাৰ কৰি থকা আছে এইপিনে ব্ৰইলাৰ মাংস পুৰা এইটো আছে গাহৰি মাংস পুৰা এইটো আছে ব্ৰইলাৰ মাংসই আৰু কোমোৰাই ন এইপিনে আছে আপুং কোনে খাই ভাল পায় কমেণ্ট কৰিব দেই আপুং এতিয়া গাহৰি মাংস পুৰাটো খাই কেনেকুৱা লাগিছে মজা টেষ্টি পুৰা মাংস টেষ্টিটো বেলেগ মজা হৈছে এতিয়া আপুংটো খাই চাওঁ মজা লাগিছে আপুংটো তো খোৱা বোৱা হৈ গ'ল অলৰেডি তাৰমানে ভিডিঅ'টো আজি ইমানতে সমাপ্ত মাৰিব লৈছোঁ ভিডিঅ'টো ইমান দীঘলীয়া নহ'ল আৰু যোনসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যোনসকলে মোৰ ইউটিউবৰ পৰা চাই আছে বিশেষকৈ ফেচবুক পেজটো ফ'ল' কৰা নাই সঞ্জয় বৰা ব্লগ বুলি আছে ফ'ল' কৰি দিব আৰু ফেচবুক পেজৰ বন্ধু বান্ধৱীসকলক কৈছোঁ আপোনালোকে ইউটিউবত গৈ পিনি সঞ্জয় বৰা ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই বাই